এইটো গাঁতা মই পাতালপুৰি বুলি ভাবছিলো ভাই পাতালপুৰি নহয় তোৰ ৰাইজ আপোনালোকে দেখা পালে এইটো হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা নমস্কাৰ ৰাইজ বহুত দিনৰ মূৰত আজি মই বাতৰি এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে চাইছে লোকেল মুৰ্গী নিউজ আমি আজি এনেকুৱা এটা বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সেইটো বাতৰি হয়তো আপোনালোকে কেতিয়াও দেখা নাই শুনা নাই আৰু ক'তো চোৱাও নাই গতিকে আহকচোন আমি বাতৰিটো আৰম্ভ কৰোঁ গতিকে কাপোৰগিলা যে ক'ত মিল থৈ দে আপোনালোকে চাই আছে লোকেল মুৰ্গী নিউজ আৰু আজি মই এনেকুৱা এটা বাতৰি ক'ম মানে বাতৰি দেখুৱাম সেইটো বাতৰি হয়তো আপোনালোকে ক'তো দেখাও নাই ক'তো শুনাও নাই আৰু সেই বাতৰিটো হৈছে কলিযুগৰ আজব ঘটনা পাতালপুৰিলৈ যোৱা ৰাস্তা গতিকে মই সেই বাতৰিটো মানে কেমেৰামেনক দেখাবলৈ ক'ম দেখাই দি মোকে সিয়া দেখাই দেখা গতিকে ৰাইজ বিগ ব্ৰেকিং নিউজটো মই আপোনালোকক দেখাই পেলাই মই বহুত সুখী হৈছোঁ এইটোৱে হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা এই মোক দেখাইছোঁ কিয় বাৰে বাৰে গাঁজাটো দেখাই থাকা এইটোৱে হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা সমগ্ৰ ভটিয়ামাৰী গাঁও অঞ্চলত মানুহক তোলপাৰ লগাইছে আৰু কেতিয়াও নেদেখা নুশুনা আজব ঘটনা এটা আপোনালোকক মই প্ৰথমবাৰৰ বাবে আমাৰ নিউজ চেনেলৰ তৰফৰ পৰা আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক গতিকে মই ক'ত উপস্থিত আছোঁ ফুলাবাইহঁতৰ ঘৰৰ চোতালত আৰু বৰ্তমান সময়ত ফুলাবাই ঘৰত নাই ফুলাবাই ঘৰত আহিলে মই কিছু কথা জানিবলৈ সক্ষম হ'ম যে এই গাঁতাটোৰে সঁচাই পাতালপুৰিলৈ যায় নে নাযায় কিন্তু মই জানামতে মানে গোটেই গাঁৱত মানুহবোৰে গোটেই তোলপাৰ লগাইছে ইটোৰ মুখে সিটোৰ মুখে কৈছে যে এইটোৱে হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা তো ৰাইজ আপোনালোকে দেখা পালে এইটোৱে হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা আৰু কিছুমান তথ্য জানিবলৈ পাম ফুলাবাই আহিলে বৰ্তমান ফুলাবাই ঘৰত নাই এইটোৱে হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা আৰু বাই আমি হেৰি সাংবাদিক নহয় বাই সাংবাদিক বাতৰি কোৱা মানুহ আমি মানে আৰু এখন গাঁৱত মানে একো বাতৰি পোৱা নাই যি সেইকাৰণে বেলেগ গাঁৱত গৈছোঁ আৰু মানে ভাল লাগে সাংবাদিক দেখা পালে ৰাইজ এনেকুৱা বহুত সন্মান কৰিলে ভাল লাগে আৰু মই দেখাম যে সেইটোৱে হৈছে পাতালপুৰিলৈ যোৱা ৰাস্তা একদম এইটো গাঁতা মই পাতালপুৰি বুলি ভাবছিলো পাতালপুৰি নহয় মই নতুন খুঁটা লগাম তাৰ গাঁত খুঁটি দিছো বাতৰি পালো